বা বহুত দামী ৰেষ্টুৰেণ্টত লৈ আহিলা দেখোন। তুমি কি ভাবিছা মই তোমাৰ লগত বস কাজিয়াই কৰি থাকো নেকি? মৰমো কৰো আকৌ। চেনিটো কৰবাৰ। কেনেকে যে পালো তোমাক এজে জীৱনৰ লগৰী। মুখখন অমিতাৰ নিচিনা আৰু চকুকেইটা বগৰী। একেবাৰে খাই পেলাম লাগে। এই চুপ থকা মানুহে শুনিলে কি বুলি ভাবিব? ভাবিব আৰু এই হেণ্ডচাম ল'ৰাটো কোননো জখিনীৰ লগত বহি আছে। কি ফুচফুচাইছা? এ নাই তোমাক গিফ্ট এটা দিম বুলি ভাবিছিলো। বা কি দিবা কোৱা না? মেকআপ বক্স এটা দিবা নে নেকলেছ? বেকলেছ। একদম অসভ্য হৈ গৈছে দেই। বেকলেছ দিলে কিন্তু ফটো তুলিম। সেইবিলাক হ'ব বাৰু, কিন্তু তুমি পিন্ধিবা, মই খুলিম। ইমৰান হাছমিৰ জেঠাই কাপুতেক গোটেইটো। তোমাক দেখি আজি মোৰ বহুত মৰম জাগিছে। বাবা বাবা তোমাক দেখি আজি মোৰ বহুত মৰম জাগিছে। অকমান ৰবা, মোৰ বৰকে হাগা লাগিছে। ঐ ভালকে হাত ধুই আহিবা। ৰাতিপুৱাই কওঁ মানে গেছৰ টেবলেট খাবলৈ। অকমান কথা শুনিলেহে নে 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 নে। কফিটো ঠাণ্ডাই হ'ল দেখোন। কেনেকুৱা বা হৈছে? বহুত ঢিলা হৈছে, একদম পেনপেনীয়া জানানে? মই কফিৰ কথা কৈছো। সেইটো ঠিক আছে, কিন্তু সঁচাকে পেনপেনীয়া হৈছে। ৰাতিপুৱা আজি গেছৰ টেবলেট খাইছিলানে? পাহৰি গলো। তো বটলৰ খিলাটো নামাৰিলেতো পানী ওলাবই ন। কি বটল, কি খিলা, কি পানী কথা কৈছা? বুজা মানুহে বুজি গল। তুমিয়ে বাছ গৰুটো নিচিনা নুবুজাকে থাকিবা। হেই ৱেটাৰ, কি থাৰ্ড ক্লাছ মক্কেলৰ নিচিনা চাই আছো? মই আহি বহিছো দেখা নাই? কিবা খাবানে তুমি? খোৱা যদি খোৱা, নহলে ঘৰত ব'লা। ভিগে হোঠ তেৰে প্যাসা দিল মেৰা লাগে আফিজা। কুকুৰত চাপ দিম কা? দে ভাই সোনকালে আন, চব মানুহবোৰ ফায়াৰ হৈ আছে। তুমি আকৌ নলগা জেঙত কিয় লাগিছা? দেখা পোৱা নাই নেকি তুমি? তোমাক যে লাইন মাৰি আছে সি। হ'ব এতিয়া তুমি অৰ্ডাৰ দিয়া। আৰে কি খাবা জলদি কোৱা না। হয় তোমাক খাম। মৰিলো আৰু আজি বে। আৰে কিয় কি হ'ল? বহাচোন। যিদৰে পেনপেনীয়াকে ওলাইছে ন মোৰ আজি, তেনেকে আজি কাবাক পেনপেনীয়া কৰি ঘৰলৈ পঠিয়াম। মোৰ শপত দিছো তোমাক, বহা বহা, কাজিয়া নকৰিবা। বেগত ভৰাই থোৱা তোমাৰ শপতটো আৰু এম্বুলেন্স এখন মাতা। এটা অৰ্ডাৰটো কেনচেল কৰ। কলেজত পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱাৰ টাইমত এনেকে ৰেষ্টুৰেণ্টত আহি ছোৱালী জোকাবলৈ তই লাজ পোৱা নাই? ক'তনো ছোৱালী জোকালো, সেইজনী বোৱাৰীহে। মাৰা ইয়াক, মাৰা একদম। ঐ পোৱালি, ডোন্ট এংগ্ৰি মি। যিটো মই বলতা হো वो मैं करता हूँ। তোমাৰ ফকতীয়া ডায়লগ বন্ধ কৰা। তুমি মনে মনে থাকা অলপ। কি মনে মনে থাকিব লাগে হা? কি মনে মনে থাকিব লাগে মই? আৰে তোমাৰ কাৰণে তো অক্ষয় কুমাৰ হ'বলৈ আহিছো ন মই ইয়াত। তো অক্ষয় কুমাৰৰ নিচিনা ফিলটো আনিবলৈ দিয়া। কেনেকা ধৰণৰ কাপোৰ ল এইটো? ইয়াক পিটিবলৈ আহিছো ন মই, আকৌ তোমাৰ লগত কাজিয়া কৰিবলৈ মুড নাই কিন্তু মোৰ। মোৰো তোমাৰ লগত কাজিয়া কৰিবলৈ একো মুড নাই। বছ তুমি টাইম ৱেষ্ট কৰি থকাৰ কাৰণেহে কৈছো মই। এইবিলাকৰ লগত মানে মোৰ কফিখিনিও ঠাণ্ডা হ'ল। এইবিলাকে মুদেই অফ কৰি দিলে ফাইট কৰিবলৈ আহিছিলো। মানে দাদা মই বাচিলো বুলি ধৰি ল ন? যা এতিয়া একদম ঘৰত যা। নেক্সট টাইমৰ পৰা আৰু ছোৱালী নোজোকাবি। ঠিক আছে দাদা। আৰু বোৱাৰী জোকাব পাৰিম নে? মোৰ মানে মুখখনত একদম লেকামেই নাই একেবাৰে। চৰি দাদা, আকৌ এবাৰ মাফ কৰি দিয়ক। আজি একদম চিনেমাৰ হিৰো ফিল হৈছে দেই মোৰ। বাহ কি মজা ডায়লগ দিছো, লগতে একচনটো কবই নালাগে। পিছে তোমাৰ কেনেকুৱা লাগিছিল? নিজৰ মানুহটোক অক্ষয় কুমাৰৰ নিচিনা লাগিছিল নে আজি? কি হ'ল, মনে মনে কিয় আছা? একো হোৱা নাই। মাক ৰাতিকে ফোনটো কৰি কব লাগিব যে তোমাৰ ল'ৰাই খানদানৰ নাম ৰাখিছে আজি। অলপ জলদি চলোৱাচোন, কথা বন্ধ কৰা। কি হ'ল নোকোৱা না? মোক বোৱাৰী বুলি ক'লে জানানে? তুমিতো বোৱাৰীয়ে, তাতেনো কি হ'ল? জিন্স পিন্ধোতেও বোৱাৰী বোৱাৰী লাগিছো মই দেখিবলৈ। ছোৱালীয়ে বা বোৱাৰী, তাত কি হ'ল আকৌ? মোক বোৱাৰী বুলি ক'লে ভাল নাপাওঁ। টিকলু মাইনা, এনেকে মাতিব লাগিছিল নেকি? একো হাঁহি উঠা নাই মোৰ। মাইনা, পালোহিয়ে ঘৰ। তুমি ইয়াতহে বহি আছাহি। জান, মোৰ বেয়াকে ভোক লাগিছে জানানে? কি হ'ল, পেনপেনীয়া ওলাইছিল দেখোন। নাজানো এতিয়া কি হ'ল, এতিয়া দেখোন মজা একদম। যোৱা না কিবা এটা পটককে বনাই দিয়া, মোৰ এতিয়া ভোক লাগিছে আকৌ। মোৰ মূৰটোকে খোৱা। খাবলে কি আছে? সেইটো দেখোন এনেও খালি। খালি থকাই ভাল, তোমাৰ নিচিনা গোবৰ সোপা লৈ পেলাই লাভ নাই। ইমান হিৰোগিৰি দেখালো, চব চালা বৰবাদ।
নেক্সট টাইমৰ পৰা যে মই তোমাৰ লগত খাবলৈ নাযাওঁ বাহিৰত কৈ দিলো কিন্তু হ'ব যোৱা তুমি মোক ডিনাৰ ডেট কৰাই পেলাই হেপি নকৰালেও হ'ব সঁচাকে বে আলু পিটিকা খাই পেলাই শুই থকা দিনে ভাল আছিল যোৱা এতিয়া মোক কিবা এটা খাবলৈ দিয়াগে ৱেইট কৰা অলপ কালি কৰিছিলো নহয় 2 কেজি কমিছে তোমাক ক'বলৈ পাহৰিয়ে আছিলো মই ৱেইট কৰিবলৈ কৈছো কৰা তোমাৰ চাগে 70 কেজি মান হ'ল চুপ থাকা একদম হেৰো ৰ'বলৈ কৈছো ৱেইট কৰিবলৈ কৈছো অসমীয়া ক'লে গা খজতি হয় নেকি ব্ৰিটিছৰ জীয়েক ধেই এইবিলাকক কথা কোৱাই বেয়া মাৰ্কেটত লাগিলে তুমি সলমান খান ঘৈণীয়াৰ আগত কিন্তু তোমাৰ সন্মান সেই ৰত্নাকৰৰ সমান নাজানো আৰু কোনখন সৰগৰ পিছৰি বুলি ভাবে নিজকে মই তোমাক কোৱা নাই নহয় খং নকৰিবা কিন্তু দেই তোমাক সুধিছো নেকি মই কোনোমতেহে বাচিছো এতিয়াও খংটো মূৰৰ ওপৰতে আছে নেকি তোমাৰ কি দৰকাৰ পৰিছেনো জানিবলৈ হেই একো দৰকাৰ নপৰে কিন্তু সেই ভাতকেইটা পাম নে নেপাম খাবলৈ তাকেহে চিন্তা কৰিছো কিচেনত খাবলৈ থৈ দিয়া আছে নিজে গৈ খাই লোৱাগে এনেকে কোৱা আকৌ মানে একদম শুবলৈ কমফৰ্টেবল নিজৰ বিচনা আৰু এজনী ৱাইফ সদায় হ'ব লাগে তোমাৰ নিচিনা তোমাৰ মোৰটো এইবিলাক ফকতীয়া কথা কৈ যে মোক ভুলাবলৈ নাহিবা খাবলৈ মন আছে খোৱাগে নহলে শুই থাকা তেনেকে শুই গলে কেনেকে হ'ব ফাৰ্ষ্টত ভাত খাম তাৰপিছত পানী খাম তাৰপিছত তোমাক খাম যোৱা বুলি কৈছো যোৱা এজনী মৰম চৰম বুজিয়ে নাপায় তুমিহে মৰম কৰি থাকোতে চৰমটো পাহৰি গৈছা ৰেষ্টুৰেণ্টত চব মানুহ বহি আছে তাতনো বাৰু এই টেম্পেনীয়া ওলাইছে ঢিলা হৈছে হাতা মোটা এইবিলাক কথা কয় নেকি বাৰু মই খোলা খুলি মানুহ মই চব কৈ দিওঁ দেখা পোৱা গৈছে অলপ বেছিয়ে খোলা বেছি খুলোতে ইজ্জতটো যাবগে তাৰপিছত বুৰখা পিন্ধি ঘূৰিবা ৰাস্তাত মই তোমাৰ নিচিনা মানুহক ষ্টেণ্ডাৰ্ড দেখুৱাই শ্ব' অফ কৰিব নোৱাৰো মই সৰু মানুহ সৰু হৈ থাকিম এইটো এটিটিউড থকাৰ কাৰণে তোমাৰ জীৱনত কোনো উন্নতি নাই নালাগে হ'বলৈ উন্নতি কিন্তু সমাজৰ আগত মুখা পিন্ধা মানুহ নহয় মই তোমাৰ নিচিনা কি মুখা পিন্ধিলো হা মই থোৱা মোৰ মুখখন খোলাব নালাগে নাই কোৱা তুমি কোৱা আজিয়ে কোৱা লগৰবোৰক দেখুৱাবলৈ তুমি সপ্তাহত 3-4 যোৰকে ড্ৰেছ কিনা তাতে আকৌ এখনকে ফটো উঠি পেলাই ফেচবুক আৰু ইনষ্টাগ্ৰামত আপলোড দিয়া কিন্তু কিবা অকেজন হলে পিন্ধিবা কি সেই এযোৰ বা দুযোৰ কাপোৰে এইটো শ্ব' অফ নহয় বাছ লগৰ কেইজনীৰ সন্মুখত শ্ব' অফ কৰিবলৈ সিদিনা 10,000 টকা মোবাইলটো থাকোতে আকৌ 30,000 টকা মোবাইলটো কিনিছে মোবাইলত কাম কি বাছ ফটো উঠা ফোন কৰা ইমানে মডাৰ্ণ নিজকে আকৌ বোৱাৰী বুলি ক'বলৈকো লাজ পায় হ'ব নেকি এতিয়া মানুহে কেতিয়াও নিজৰ কেৰেক্টাৰটো চেঞ্জ কৰিব নালাগে বুজিছা তলত ফটা জাঙিয়া গেঞ্জি পিন্ধি ওপৰত এডিডাছ পুমাৰ জোতা চেণ্ডেল চোলা পিন্ধি লেবেল ফালি লাভ নাই তাতকে প্ৰথমতে জাঙিয়া আৰু গেঞ্জিটো চিলাবলৈ চেষ্টা কৰা ইটো মানে আকৌ সেই হাগা মোটা জাঙিয়া গেঞ্জি এইবিলাকে পালেগে আৰু নিজৰ লগতে মোৰো কেতিয়াবা সন্মান যোৱাব গালু বালু খোলা কুটি তাল এইবিলাক মানুহক বুজাই একো লাভ নাই ৰাইজ কথাটো ক'লো মৰমতে কেৰেক্টাৰ সদায় প্ৰথমতে শুনাচোন সেইবিলাক বাদ দিয়া পাকঘৰত মোৰ কাৰণে কি বনাই থৈছা বুলি ক'লা তোমাৰ কেৰেক্টাৰটো মই কেৰেক্টাৰে খাওঁগৈ আজি মোৰ কপালে এখন আৰু আপোনালোকে যাওঁতে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি যাব